গুড মৰ্ণিং মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। এয়া মই গৈ আছোঁ নীলাচল পাহাৰৰ অকুৱা পকুৱা ৰাস্তাৰে মা কামাখ্যাক এবাৰ দৰ্শন কৰিবলৈ। আৰু বহুদিনৰ সপোন আছিল এবাৰ মা কামাখ্যাক ওচৰত দৰ্শন কৰিবলৈ যাম বুলি, আৰু সেই সপোন আজি পূৰণ হ'ব গৈ আছে। আৰু মোৰ লগতে আপোনালোকো এবাৰ মাক দৰ্শন কৰি আহিব ব'লক। আৰু ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া মই শৰাই মানে চাকি লৈ লৈছোঁ। এয়া লৈ ল'লোঁ। এতিয়া ভিতৰত মানে ওপৰলৈ গৈ আছোঁ। বৰ্তমান এয়া ভিতৰৰ মেইন গেট পাইছোঁহি, ভিতৰত সোমালোঁ। যাম, কোনফালে যাম? তাত গেট পাছ লৈ গৈছোঁ। টিকেট দিছে। এয়া মানুহ বহুত, মানুহ কিমান চাই। মন্দিৰৰ ভিতৰত সোমাবলৈ হ'লে বহুত সোনকালে আহিব লগা হয়। আৰু আমি 8:30 বজাত পাইছিলোহি, কিন্তু তাৰ আগতে বহুত মানুহ আহিছে, ৰৈ আছে। এতিয়াও ৰৈ আছে, বহুত আহি আছে। কিন্তু আপোনালোকেও যদি আহিম বুলি ভাবে, মন্দিৰৰ ভিতৰত সোমাবলৈ বিচাৰে, তেন্তে বহুত সোনকালে আহিব, তেতিয়াহে ভিতৰত থাকি দিম ভাবিলোঁ। ভিতৰত দিয়া নহ'লগৈ, দেৰি হ'ব কাৰণে। বহুত মানে 3 ঘণ্টামান ৰ'ব লাগিব, গতিকে বাহিৰত এদিন যাওঁগৈ। বাহিৰতে চাকি ধূপ জ্বলালোঁ। বহুত মানুহ বাহিৰতো ঠেলা হেঁচা যেন তেন লগাই আহিলোঁ, ভিডিঅ' কৰা নহ'ল। মাক দৰ্শন কৰিলোঁ। বহুত দিনৰ আশা, বহু সপোন আজি পূৰণ হ'ল। আৰু এতিয়া মাক দৰ্শন কৰি যাবলৈ ওলাইছোঁ। দুকপিমান ফটো মাৰি ল'লোঁ। আৰু এতিয়া যাওঁ। মাক দৰ্শন কৰিব আহিছোঁ যেতিয়া ঘৰলৈতো কিবা এটা লৈ যাবই লাগিব। গতিকে দোকানৰ পৰা এইকেইটা ইমান মৰম লাগিছে। দোকানৰ পৰা সৰু সুৰা বস্তু কেইটামান ল'লোঁ। আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। বহুত দিনৰ আশা আজি পূৰণ হ'ল। আহি পালোহি। মনটো শান্তি লাগি গ'ল, বহুত ভাল লাগিলে। মন্দিৰৰ পৰা আহিলোঁ। এতিয়া ইয়াত খৰাহীটো দি ল'লোঁ, আৰু ইয়াৰ পৰা এতিয়া বিদায় লওঁ। যদিহে আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিল, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। সকলোৰে মনৰ আশাবোৰ, সপোনবোৰ পূৰণ হওক, আৰু সকলোৱে সুস্থ সবল হৈ থাকক, তাৰে কামনাৰে জয় মা কামাখ্যা।